আন্ধাৰ ৰাতি কি কৰি আছো বাৰু জনাই আছো কি কৰি আছো এফালে মানে ইয়াৰ লগত আছে মাইনা পুৰা আন্ধাৰ বেকত আৰু লাইট ফিটিং হোৱাই নাই এফালে খানা আয়োজন মোবাইলৰ লাইট জ্বলাই ফ্লাছ লাইট জ্বলাই এইবোৰ কৰি আছো দেখুৱাই আছো লাইটটো জ্বলাই কৰি লওঁ তাৰপিছত আকৌ দেখুৱাই আছো Hello everyone, welcome back to my channel. আজি হৈছে উৰুকা ভোগালী বিহু উৰুকা হয় মাঘ বিহুৰ আজি উৰুকা দিনাখনটো একদম পুৰা খানা খোৱা হয় আৰু কিন্তু এবাৰ তেনেকৈ ইমান ডাঙৰ আয়োজন হোৱা নাই ঘৰতে হৈছে সৰু সুৰাকে খানা আয়োজন কৰিছো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো সকলোৱে জীৱনভৰ আনন্দময় হৈ তুৰক আৰু সকলোৱে বিপদ বিঘিনি দূৰ হৈ সুখ আহক তাকে কামনা কৰিলো তেতিয়া হলে চাই থাকক সম্পূৰ্ণ ভিডিও আৰু উৰুকা দিনাখনটো বহুতে খোৱা হয় আমিও অলপ কিবা কিবি খাম আৰু বেছিকেও নেখাও তেতিয়া হলে বলক ব্লগটো ষ্টাৰ্ট কৰো এয়া উৰুকা মানে খানা আয়োজন হ'বহে মানে এতিয়ালৈকে খানা বনোৱা নাই কিন্তু চাহ আনিছো এফালে এ পাৰ্টি এফালে গুডু পুৰা পিঠা তিল পিঠা আৰু এফালে আছে আমাৰ বৌ টিকলা চাহ লওক এফালে দি দিয়া পিঠা এফালে দি দিয়া ঘৰ বিহুৰ উৰুকা ফুলচলে জুনুকা ঘৰ বিহুৰ উৰুকা এফালে আছে মাছ আৰু এফালে চিকেন আৰু এয়া বৌয়ে বুখলে আছে পিঁয়াজ কানিছে নেকি পিঁয়াজ বুখলে আহিছে উৰুকা দিনা নাকানে দেই হৈ যায় আৰু আমাৰ গুণগুণে লৈ আছে টিকলাক আৰু এইফালে গুডু গুডু গাঁও চাওঁ আনি লৈছে ইয়াতে শুবা আজি ৰাতি ন অ' গুডু ইয়াতে শুবা আজি ইয়াতে থাকিব আৰু দেই নাথাকা আজি ইয়াত থাকিব লাগিব ৰখিয়া ইয়া মাঘৰ বিহুৰ উৰুকা ফুলচলে জুনুকা দেহৰ চেঁচা আঁতৰিব জ্বলিলে মেজি মনকে পতাং কাষতে লৈ তোক গাজি মনকে পতাং কাষতে লৈ তোক গাজি অ' এয়া মাছৰ তৰকাৰী বনাবলৈ কৈছিলে আকৌ কেৰাহী সৰু হ'ল এইবাৰ ডাঙৰটো বহাব ৰান্ধনি ঠিক নহয় দেই কেৰাহী চেঞ্জ কৰি আছে আৰু এফালে দাদাই কাটি আছে পিঁয়াজ আলু আজি এটা ৰেচিপি ট্ৰাই কৰিম মানে কি খাবা মাইনা খৰিকাত দিয়া মাংস খুব মানে লাগি আছে খৰিকাত দিয়া মাংস খাই খানা হয় ন খাই ভালো লাগে এনেকুৱা সময়ত আজি এতিয়া দেখুৱাম বাৰু আপোনালোকক কেনেকৈ বনাওঁ মই চাই থাকক এয়া মই 250 গ্ৰাম চিকেন ল'লোঁ আৰু এয়া কাশ্মীৰ ৰেড চিলি পাউডাৰ আধা চামুচ এয়া ধনিয়া পাউডাৰ আধা চামুচ এয়া চিকেন পাউডাৰ আধা চামুচ এয়া গৰম মছলা পাউডাৰ আধা চামুচ আৰু এয়া হট ৰেড চিলি পাউডাৰ আধা চামুচ দিছোঁ আৰু এয়া হালধি পাউডাৰ আধা চামুচ সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু আদা নহৰু পেষ্ট 1 চামুচৰ জোখেৰে এতিয়া মই অলপমান মিঠাতেল দিছোঁ আৰু নেমু ৰস 2-3 চামুচৰ জোখেৰে দি এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু এইখিনি আপোনালোকে আধা ঘণ্টা বা 1 ঘণ্টালৈকে মেৰিনেট কৰি ৰাখি দিব পাৰে মই আধা ঘণ্টা ৰাখিছোঁ কাৰণ খানা হয় সোনকালে বনাই খাব লাগে আৰু এয়া মই টানতে এইদৰে চিলাইছোঁ আপোনালোকে বাঁহৰ খৰিটো চিলাব পাৰে এইদৰে টানতে মই চিলাই ল'লোঁ আৰু এয়া অঙঠাৰ ওপৰত দি দিছোঁ এইদৰে আপোনালোকে অঙঠাটো বেছি কাঠখৰি অঙঠা হ'লে বেছি ভাল হয় মোৰ এতিয়া এয়া বেছি কাঠখৰি অঙঠা নহয় বাঁহ খৰি এইদৰে মই পুৰি দিলোঁ এতিয়া মোৰ মাংসখিনি পুৰি হৈ গৈছে এয়া ৰেডি হৈ গৈছে এতিয়া মই ইয়াত পিঁয়াজ দিছোঁ সৰু সৰুকৈ কাটি আৰু অলপমান ধনিয়া পাউডাৰ দিছোঁ আপোনালোকে চাটনি সৈতে এইদৰে বনাই খাব পাৰে অঁ সেইটোহে খাব আমাৰ গুডুৱে পুৰা নাখায় মাইনা কেনেকুৱা হৈছে ৱাও
Wow. বহুত ধুনীয়া হৈছে মানে সঁচাই ধুনীয়া হৈছে আপোনালোকে ট্ৰাই কৰি চাব টেষ্টি গুৰুৱেহে নাখায় কেনেকুৱা হৈছে টেষ্টি মজা মইনা কেনেকুৱা হৈছে নাখালে আপুনি বঢ়িয়া বঢ়িয়া খোৱাই নাই দেখোন খালো ছাগলী হিচাপে বেকে আছে কণী 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 গৈ আছে কণী এইফালে কণী কলে খাইছা নে নাই মই নাই খোৱা ইহঁতে খালে খাইছা মোৰ টাইম মই পোহৰ ফালে আহা নালা বেবীটো আছে এইফালে বেবী শুই আছে কান্দিছে বেবীয়ে উল্টা দিব হৈছে নেকি এইফালে বনাই আছো চিকেন হেপী বিহু বুলি কৈ দিয়া হেপী বিহু ন শেষ মোৰ কাণ শেষ আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া সোনকালে খাই লওঁ এয়া খানা বনালোঁ বাহিৰত কিন্তু এতিয়া খাইছোহি ভিতৰত এয়া গোটেই পাৰ্টি বহি গৈছে এইফালে আমাৰ গুডুৱে নাখায় গুডু আহা এইফালে মাও খাইছে খাবলৈ মন নাই এয়া পুৰা একদম চৰিয়া তৰিয়া ভৰাই লৈছে আৰু যিমান যোনে খায় আৰু খাই থাকক এতিয়া ন ভোগালী ভোগ এইফালে কি হৈছে জ্বলা ভাল হৈছে ন কাপোৰ চাপোৰ ভৰাই কৰি লৈ এনেকুৱা মোনাতে লৈ যায় এয়া বাই বাই গুড নাইট কটাৰীলৈ ক'লে গৈছে ৰাতিখন গুড নাইট